खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि गोजोनथाव खौरां 1 जानुवारिनिफ्राय रायजोआव जागोन मोनसे गोदान आसनि एबा बिथांखि नोंथाङा 100 रांल' आखायाव लानानै थां आरो 100 राङाव नोंथाङा मोनबोगोन 1 किल'यै दालि सिनि आरो संख्रि 100 राङावनो नोंथाङा मोननो हागोन 1 किल'यै बे मोनथाम बेसादखौ नोंथाङा बारा गोबां रां खरसा खालामनांगौनि गोनांथि गैया 100 रां लानानै थां अब्लानो मोनगोन 1 किल'यै दालि सिनि आरो संख्रि नंगौ गोदान नेमखान्थिनि गेजेरजों नोंथाङा 1 जानुवारिनिफ्राय मोननो हागोन 1 जानुवारिनिफ्राय बे गोदान नेमखान्थिया रायजोआव जागायजेनगोन नंगौ 1 जानुवारिनिफ्राय रायजोनि लाख लाख मुलाम्फागिरिफोरनि थाखाय फैबाय मोनसे गोजोनथाव खौरां रायजोनि लाख लाख मुलाम्फागिरिफोरनि मोनसे मोजां खौरां नंगौ बेसेन बांनायनि गेजेरावनो निखावरिफोरनि थाखाय सरकारा होनाय मोनसे गेदेर मोनथाय 100 राङावनो सरकारा 67,63,244 मुलाम्फागिरिफोर 1 किल'ग्राम दालि सिनि आरो संख्रि होगोन आरो लोगोसे 300 राङावनो मुलाम्फा मोनगोन उज्जवला गेस रायजोनि रेशन कार्डनि मुलाम्फागिरिफोरा बे मोनब्रै रोखोमनि मुवाफोरखौ मोननो हागोन नंगौ रायजोनि गिबि मन्थ्रिया बे गेदेर आरो गोजोनथाव फोसावथायखौ होदों মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা গুণে ঘূৰাই দিব দোকানীয়ে 70 টকাই ৰাখি থব এই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকা ঘৰত লৈ আহিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব এনে 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই মানে 3 টকা হলে এৰি নিদিব আৰু 2 টকা হলে এৰি নিদিব 2 টকা 1 টকা দি লৰা দুজন চেতা কলেও তাৰ মনটো ভাল লাগে হয় নে নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে তিনিওবিধ সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া ল'ব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিও দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব